নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পাপু এণ্টাৰটেইনমেণ্টলৈ। আজি আপোনালোকৰ মাজলৈ লৈছে এটা নতুন ভিডিঅ'। কেনেকৈ এটা নব্ৰা আই ডি ধৰক এখন গেম কেনেকৈ আপুনি বয়া কৰিব তাৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। প্ৰথমতে মই এয়া লেণ্ড কৰিছোঁ, লেণ্ডৰ পৰা মই বীমা শক্তিত নামিছোঁ। যদি আপোনালোক নতুন খেলুৱৈ হয় তেতিয়াহ'লে বীমা শক্তিত নানামিব, অলপ এনেকুৱা জেগাত নামিব যাতে তাত য'ত এনিমি কমকৈ মানে ধৰক লেণ্ড কৰে। আৰু মই এয়া বীমা শক্তি এটা ঘৰৰ ওপৰত নামিলোঁ। মই এটা বন্দুক পাইছোঁ, এটা MP40 আৰু UMP পাইছোঁ। আপোনালোকে বীমা শক্তি আৰু পিকত নামিব, কাৰণ তাত এনিমি বেছি লেণ্ডিং কৰে। আৰু বেছি যদি এনিমি লেণ্ড কৰে, আপুনি যদি নতুন খেলুৱৈ হয় তেতিয়া আপোনাক সহজতে মাৰিব। আৰু এইটো মোৰ নতুন আই ডি হয়, মোৰ আৰু দুটা আই ডি আছে। যদি ভিডিঅ'টো মোৰ লগত খেলি যদি আপোনালোকে খেলিব বিচাৰে তেতিয়া মই তলত আই ডি কেইটা শ্বেয়াৰ কৰিম, আপোনালোকে খেলিব। আৰু এয়া মই এটা লং ৰেঞ্জ আৰু এটা শ্বৰ্ট ৰেঞ্জৰ পিষ্টল হিচাপে মই MP40 লৈছোঁ, আৰু লং ৰেঞ্জৰ কাৰণে স্কাৰ লৈছোঁ, লেভেল 2 বেক। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি কাষত অল বুটামটো ক্লিক কৰিব, তেতিয়া মোৰ ন'টিফিকেশ্যনবোৰ অতি সহজে আপোনালোকে লাভ কৰিব। এই বেগ ফালৰ পৰা মোক কোনোবাই ডেমেজ দিছে, এই ছোৱালী এজনী। এয়া মই এখন ৱাল মাৰি নিজকে ঢুকি ল'লোঁ, আৰু কিল কৰিবলৈ মই সক্ষম হৈছোঁ। আকৌ এক্সিমেট লৈ মই সলাই ল'লোঁ স্কাৰটো। ক্ষমা কৰিব, স্কাৰটোৱে আছে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ লগত যদি খেলিব বিচাৰে, যদি প্ৰ' আই ডিত খেলিব বিচাৰে, মোৰ 3টা আই ডি আছে। মই তলত আই ডি কেইটা শ্বেয়াৰ কৰিম। এখন টকেন হয়, আৰু এই হালধীয়া আৰু ক'লা কালাৰ এখন টকেন পায়, য'ত নেকি সৰুকৈ এখন দোকান বুলিয়ে কৈছোঁ, মানে সহজ ভাষাতে মোক ডেমেজ দিছে। আকৌ মই কিল কৰিবলৈ সক্ষম হৈছোঁ। কিল নহ'লে কিল হৈছে এতিয়া, আৰু এই মই ডেমেজ পৰি আছোঁ অলপ। আৰু ডেমেজ পৰিলে আপোনালোকে যদি মেডকিট মাৰিম বুলি ভাবে, সদায় ঘৰৰ ভিতৰত গৈ কোনোবা চুক এটাত বহি পেলাই মেডকিট মাৰিব। তেতিয়া যদি আপুনি বাহিৰতে মেডকিট মাৰে, কোনোবাই আঁতৰৰ পৰা আপোনাক কিল কৰিবলৈ কিল কৰি দিব। গতিকে আপুনি ঘৰৰ ভিতৰত ছেফ হৈ মেডকিট মাৰিব। আৰু এই হালধীয়া টকেনটো আপুনি যদি পায় বা গোটাই লয়, তেতিয়া আপুনি এই দোকানখনৰ পৰা কিছু বস্তু কিনিব পাৰিব। মই এতিয়া লেভেল 3 ভেজ এখন এয়া কিনি লৈছোঁ। এতিয়া মই যাম পিকলৈ, এই জিপ লাইনডাল ইউজ কৰি। ওপৰত কি আছে চাই লওঁ। এই গ্লোৱাল এখন পাইছোঁ। এই এনিমি এটা আহি আছে সন্মুখৰ পৰা। আজি ভাবিলোঁ কিনো ভিডিঅ' বনাম। মই ভাবিলোঁ এতিয়াতো লকডাউনৰ সময়, যিহেতু ঘৰৰ ভিতৰৰ পৰা কিনি ওলাব নোৱাৰি, গতিকে ঘৰৰ ভিতৰত থাকি মানুহ বৰো হৈ যায়। সেইকাৰণে ভাবিলোঁ যদি কোনোবাই গেমটোতো প্ৰায় মানুহে আজিকালি গেম খেলিব লৈছে, গতিকে নতুনকৈ আৰু বহুতে এই গেমটো ফ্ৰী ফায়াৰটো আপলোড কৰিছে চাগে। আৰু নতুনকৈ কেনেকৈ আপুনি এখন গেম বয়া কৰিব, সেইটোৰ ওপৰতে আজি এই ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। কৰোণা মহামাৰীয়ে মানুহৰ জীৱনত যথেষ্ট সংকট আনিছে। আপোনালোকো কৈছোঁ, ঘৰতে থাকক, ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ ওলাই নাযাব। যিহেতু এইবাৰ
এই ভাইৰাছটো অতি বেয়া বুলি জনা গৈছে। যথেষ্ট মানুহ মৃত্যুমুখত পৰিছে আৰু বেছি ভিতৰত থাকিলেও অলপ অসুবিধা হয়, যিহেতু আমি ওলাই যোৱা মানুহ। গতিকে ভিতৰত বেছি ব'ৰ লাগে, সেইটো কাৰণে অকণমান মোবাইলতে গেম চেম খেলিব, তেতিয়া সময়খিনি পাৰ হৈ যাব সুন্দৰভাৱে। আৰু মই এতিয়া পিকলৈ যাম, এই জিপ লাইনডাল ইউজ কৰিম। এইডালক জিপ লাইন বুলি কয়। সন্মুখত এজনী ছোৱালী ৰৈ আছে, সেয়ে মোক কিছু ডেমেজ দিছে এজনী ছোৱালীয়ে, মই ঠিক কৰিবলৈ সক্ষম হৈছোঁ। নেটৱৰ্কৰ কিছু অসুবিধা হোৱাৰ কাৰণে কমেণ্ট কৰিবলৈ অলপ অসুবিধা হৈছিল। মই স্কাৰটো সলাই SKS লৈছোঁ, আৰু মই দুটা পিষ্টল চলাই বেছি ভাল পাওঁ। SKS আৰু ড্ৰেগনত খুব বেছি ডেমেজ দিয়ে। যদি আপুনি ফ্ৰী ফায়াৰ নতুনকৈ খেলিবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় এবাৰ চাব। আৰু ইয়াৰ পিছত মই হেডশ্বটৰ ওপৰত কেইটামান টিপছ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম, কেনেকৈ হেডশ্বট সঘনে মাৰিব পাৰে। মোক ডেমেজ দিছে সন্মুখত এটা এনিমি মানে হয়তো কিছুমানে নাজানিব পাৰে, এনিমি মানে হৈছে শত্ৰু। আগত এনিমি আছে, মই SKS এটা শ্বটতে কিল কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে দেখিছে যে SKS মাত্ৰ দুটা বা তিনিটা শ্বটতে এনিমিটো বাগৰি পৰে। আৰু ড্ৰেগন আপটো খুব ভাল হয়। বাকী যিকেইটা বন্দুক আছে সেইবোৰ সকলোৱে ভাল, কিন্তু চলোৱাৰ ওপৰত মানে বেছি মনোযোগ দিয়ে। যদি ভালদৰে চলাব পাৰে তেতিয়াহ'লে বেছি ভাল। আৰু আপোনালোকে ওপৰত দেখিছে যে ৰঙা কালাৰৰ এটা গোলকৈ, সেইটো ডেঞ্জাৰ জোন বুলি কয়। এই জোনটো যদি আহি যায়, তেতিয়াহ'লে আপোনালোকে ঘৰৰ ভিতৰলৈ যাব ছেফ হ'ব। মানে এই জোনটোত এনিমিটো সোনকালে আপুনি মৰি যাব পাৰে। গতিকে আপুনি অলপ ঘৰৰ ভিতৰত নিজকে সুৰক্ষা কৰি ৰাখক 1-1.5 মিনিটমানৰ কাৰণে। এই 1-1.5 মিনিট সময়ৰ কাৰণে আপুনি ঘৰৰ ভিতৰত ছেফ থাকিব। এই জোনটো যেতিয়ালৈকে পাৰ হৈ নাযায়, তেতিয়ালৈকে আপুনি ঘৰৰ ভিতৰতে থাকক, আশ্ৰয় লওক। দেখিছে যে জোনটো গুচি গৈছে, আৰু মোক ডেমেজ দিছে এজনী ছোৱালীক একা লৈ আহিছে, কিল কৰিবলৈ মই সক্ষম হৈছোঁ। এই আঁতৰত ফাইট হৈ আছে। আপোনালোকে দেখিছে যে মই 15টা কিল কৰিবলৈ সক্ষম হৈছোঁ, কাৰণ যিহেতু মই আগত ফ্ৰী ফায়াৰ খেলা, সেইটো কাৰণে মই অলপ সহজ হৈছে খেলিবলৈ। আপোনালোকে যদি নতুনকৈ খেলিছে, গতিকে অলপ অসুবিধা হ'ব। এসপ্তাহমান আপোনালোকৰ কিছু অসুবিধা হ'ব, কিন্তু তাৰপিছত আপোনালোকৰ আহি যাব। প্ৰেক্টিছেই মেইন, প্ৰেক্টিছ কৰিব লাগে খুব। মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে আপোনালোকে এই লকডাউনৰ সময়ত যদি ঘৰৰ ভিতৰত থাকি কিবা ব'ৰ লাগিছে, তেতিয়াহ'লে গেমটো এবাৰ ডাউনলোড কৰি ল'ব। প্লে' ষ্ট'ৰত পাই যাব গেৰিনা ফ্ৰী ফায়াৰ বুলি, ডাউনলোড কৰি খেলিব। খুব ভাল গেম হয়। বৰ্তমান মই 17টা কিল কৰিবলৈ সক্ষম হৈছোঁ।
মই আকৌ এবাৰ কৈছোঁ যে যদি এই ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি কাষত থকা অল বুটামটো ক্লিক কৰিব। একেবাৰে ওচৰতে এজনী আনিলোঁ মই হেড মাৰিবলৈ সক্ষম হৈছোঁ। মোৰ ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক হেড কেনেকৈ মাৰিব পৰা যায় তাৰ ওপৰত এটা ভিডিঅ' বনাম। এই সন্মুখত এনিমি আহি আছে। দেখিছে 3টা গুলিতে বাগৰি পৰিছে। SKSও বেয়া নহয়, খুব ভাল বন্দুক হয়। এয়া মোক ডেমেজ দিছে কিছু, মই কিল কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান মোৰ কিল 21টা হৈছে। মই বাৰু কিমান কিল কৰিব পাৰিম আপোনালোকে শেষলৈকে চাই থাকক। এইটো হালধীয়া কালাৰ দেখিছে, এইটো এয়াৰড্ৰপ বুলি কয়। ওপৰৰ পৰা এখন প্লেন আহে আৰু প্লেনখনে কিছু সামগ্ৰী পেলাই থৈ যায়। এই বক্সটোত আপোনালোকে লুট কৰিব পাৰিব। বন্ধুক, ভেজ এনেকৈ কিবাকিবি এনেকৈ অলপ সামগ্ৰী দেখিছে আপোনালোকে। মই ড্ৰেগন আপটো লৈ লৈছোঁ। এই পিষ্টলটো মই খুব ভাল পাওঁ, বহুত ডেমেজ দিয়ে এই ড্ৰেগন আপ পিষ্টলটোৱে। পিষ্টল নহয় আচলতে, লং ৰেঞ্জৰ বন্ধুক হয়। আপোনালোকে দেখিব ড্ৰেগন আপে মই লৈ আছোঁ। MP40 এটা হেডশ্বট সুন্দৰ। বৰ্তমান 22টা কিল হৈছে মোৰ আৰু মাত্ৰ 2টা প্লেয়াৰ আছে, মোক লগাই 3টা আছে। এটা সুন্দৰ শ্বট আৰু এটা প্লেয়াৰ আছে। এই প্লেয়াৰটো চাই ল'ম, মই ফ্ৰেণ্ডশ্বিপ কৰিবলৈ চেষ্টা কৰিম। যদি অপজিটৰ প্লেয়াৰজনে মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰে, মোক যদি গুলি মাৰে, তেতিয়াহ'লে মই কিল কৰি মই এই গেমটো জিকিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। এয়া আপোনালোকে দেখিছে যে মোক গুলি আহিছে, যথেষ্ট ডেমেজ কৰিছোঁ মই। একো নাই, মই এই গেমটো জিকিম বুলি ভাবিছোঁ, কাৰণ এয়া মোক যথেষ্ট ডেমেজ দিছে আৰু মই এনেকৈ কিল কৰিবলৈ সক্ষম হ'লোঁ। এনেকৈ আপোনালোকে এটা নব্ৰা আইডি এখন গেম জিকিব পাৰিব।